নমস্কাৰ ইতিমধ্যে আপোনালোকে অৱগত যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোৰ্চ সাবজেক্ট চাৰিটা ইংলিছ জেনেৰেল মেথমেটিক্স জেনেৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত প্ৰশ্ন কাকতৰ কিছু সালসলনি হৈছে সালসলনিখিনি হৈছে কি 50% অবজেক্টিভ কুৱেশ্যন আহিব আৰু 50% ডেসক্ৰিপটিভ কুৱেশ্যন আহিব এতিয়া 50% অবজেক্টিভ কুৱেশ্যন কৰিবৰ কাৰণে সেবা এখন স্পেশালি ডিজাইন কৰিছে এখন বহি এইখন বহি হ'ল 8 পেজৰ বহি এই 8 পেজ বহিখনত এই কুৱেশ্যন পেপাৰ আমাৰ যিখিনি অবজেক্টিভ থাকিব তাৰ আনসাৰখিনি কৰিবৰ কাৰণে স্পেশালি ডিজাইন কৰা হৈছে এখন এইটো চাওক কুৱেশ্যন নম্বৰ 1 10টা কুৱেশ্যন কৰাৰ প্ৰভিজন আছে কুৱেশ্যন নম্বৰ 2 to 10টাৰ কাৰণে আছে কুৱেশ্যন নম্বৰ 3 to 10টাৰ কাৰণে আছে কুৱেশ্যন নম্বৰ 4 to 10টাৰ কাৰণে আছে আৰু কুৱেশ্যন 5 to 10টাৰ কাৰণে কুৱেশ্যনৰ আনসাৰ লিখিবৰ কাৰণে প্ৰভিজনটো আছে এতিয়া কথাটো হ'ল কি কোৰ্চ সাবজেক্টৰ ক্ষেত্ৰত টোটাল মাৰ্কছ হ'ল 100 ৰ 10 মাৰ্কছ হ'ল আয়ে বাকি 90 মাৰ্কছ 90 মাৰ্কছৰ ভিতৰত 50% মানে 45 গতিকে কুৱেশ্যন নম্বৰ 1 ৰ পৰা কুৱেশ্যন নম্বৰ 5 লৈকে টোটাল 50টা কুৱেশ্যন কৰিব পৰা প্ৰভিজন থাকিলেও কুৱেশ্যন নম্বৰ 5 টোত 5টা কৰিলে হ'ব কাৰণ 45টাই হ'ব 50% গতিকে এইখন অবজেক্টিভ টাইপ বহি এইখন বহি 45টা কুৱেশ্যনৰ আনসাৰ ষ্টুডেণ্টে কৰিব আৰু ইয়াত দেখিছে ইয়াত এইটো এটা ষ্টুডেণ্টৰ ডিটেইলছ লিখিব পৰা ব্যৱস্থাটো আছে গতিকে এডমিট কাৰ্ড চাই ষ্টুডেণ্টে ইয়াত ডিটেইলছটো লিখিব গতিকে এই বহিখন ইনভিজিলেটৰে 8:45 হোৱাৰ লগে লগে ষ্টুডেণ্টক বিলাই দিব যেতিয়া 9:45 হ'ব 9:45 হোৱাৰ লগে লগে বেলেগ এখন বহি যিখন বহি আমি সেবাই ডিজাইন কৰিছে এখন ডেসক্ৰিপটিভ আনসাৰ কৰিবৰ কাৰণে এইখন হ'ল 16 পেজৰ বহি এইখনত চাওক এইখন মেজেণ্টা কালাৰৰ কভাৰ পেজ ইনষ্ট্ৰাকচন আছে ইয়াত কিন্তু টেলি ডাটা শিটটো নাই গতিকে এইখন বহি চাওক ৰুলিং পৰা আছে 16 পেজৰ এইখন ইউজ হ'ব ইংলিছ জেনেৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ কাৰণে আৰু বাকি এইখন 16 পেজৰ প্লেন বহি থাকিব এইফালে পিছফালে গ্ৰাফ দুখন থাকিব এইখন হ'ল মেথমেটিক্সৰ কাৰণে গতিকে এই দুখন বহি আপোনালোকে চাওক প্ৰথম এইখন হ'ল ইংলিছ জেনেৰেল সায়েন্স সোশ্যাল সায়েন্সৰ কাৰণে ডেসক্ৰিপটিভৰ কাৰণে বহি 16 পেজৰ আৰু এইখন হ'ল 16 পেজৰ গ্ৰাফ থকা প্লেন মেথমেটিক্সৰ কাৰণে এতিয়া কথাটো হ'ল কি যেতিয়া 8:45ত প্ৰথমখন দিব বহি আৰু 9:45ত সেকেন্ডখন বহি দিব গতিকে 9:45ত ষ্টুডেণ্টে দুইখন বহিয়ে হাতত থাকিব গতিকে 9:45 হোৱাৰ লগে লগে তেওঁলোকৰ হাতত দুখন বহিয়ে থাকিব দুইখন বহিতে ষ্টুডেণ্টে এডমিট কাৰ্ড চাই পেলাই তেওঁলোকে দুইখন বহিতে ডিটেইলছটো ভালকে লিখি ল'ব ইতিমধ্যে উল্লেখ কৰাৰ দৰে 9:45 হোৱাৰ লগে লগে ষ্টুডেণ্টৰ হাতত চাওক এই দুইখন বহি থাকিব এইখন অবজেক্টিভ টাইপ কুৱেশ্যনৰ কাৰণে আনসাৰ বহিখন এইখন ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যনৰ আনসাৰ কৰিব বহিখন গতিকে 9:45ত দুইখন বহি থাকিব গতিকে এটা কথা আমি এনচিও হলো যে যেটো অবজেক্টিভ টাইপৰ কুৱেশ্যনৰ আনসাৰ কৰিবৰ কাৰণে এঘণ্টা কোনো ৰেষ্ট্ৰিকশ্যন নাথাকিব গতিকে তেওঁলোকে এঘণ্টা পিছতো অবজেক্টিভ কুৱেশ্যনৰ আনসাৰখিনি কৰিব পাৰিব এতিয়া কথাটো হ'ল কি এই বহিখনতে আপুনি অবজেক্টিভ বহিখন চাওক পেজ নাম্বাৰ যেটো 1 আছে আৰু পেজ নাম্বাৰ 8 টো কিন্তু খালি আছে গতিকে পেজ নাম্বাৰ 1 আৰু পেজ নাম্বাৰ 8ত যদি দৰকাৰ হয় ষ্টুডেণ্টে তেওঁলোকৰ ৰাফ ৱৰ্কখিনি কৰিব পাৰিব গতিকে 9:45 যেতিয়া দুখন বহি ষ্টুডেণ্টৰ হাতত থাকিব তেতিয়া ইনভিজিলেটৰে এটা ইনষ্ট্ৰাকচন দিব যে দুইখন বহি তেওঁলোকে বান্ধে বন্ধাৰ কাৰণে চাওক বহিখনত এটা ধুনীয়াকৈ এটা হোল এটা আছে ফুটা এটা আছে দুইখন বহিতে দুটা ফুটা আছে বান্ধোতে এটা মন কৰিব লাগিব যে অবজেক্টিভ টাইপৰ কাৰণে যিখন বহি ইউজ কৰা হৈছে 8 পেজৰ সেইখন ওপৰত থাকিব আৰু যিখন 16 পেজৰ বহি ডেসক্ৰিপটিভ টাইপৰ আনসাৰ কৰিবৰ কাৰণে যিখন আছে সেইখন তলত থাকিব মই আগতে উল্লেখ কৰিছোঁ যে অবজেক্টিভৰ টাইপৰ বহিখনতহে টেলি ডাটা শিটটো আছে য'ত মূল্যায়ন কৰাৰ ব্যৱস্থা আছে সেইকাৰণে সদায় এটা মন কৰিব লাগিব যাতে এই অবজেক্টিভ যিখন বহি ইউজ কৰা আছে সেইখন যাতে ওপৰত থাকে গতিকে ধুনীয়াকৈ ওপৰত ৰাখি পেলাই ষ্টুডেণ্টে টুৱাইন থ্ৰেড দি মই দেখুৱাৰ দৰে ধুনীয়াকৈ বহি দুখন বান্ধিব এইটো কথা যাতে ভুল নহয় বাৰে বাৰে তেওঁলোকে ইনভিজিলেটৰে ষ্টুডেণ্টক মনত পেলাই দিব এতিয়া কথাটো হ'ল কি ষ্টুডেণ্টে যেতিয়া বহি জমা দিবলৈ যদি ব্লেংকো হয় বহি জমা দিয়াৰ ক্ষেত্ৰত ইনভিজিলেটৰে দুটা কথা মন কৰিব লাগিব যাতে তেওঁলোকে দুইখন বহিতে যাতে এডমিট কাৰ্ড চাই তেওঁলোকৰ ডিটেইলছটো যাতে ভালকৈ লিখে শুদ্ধকৈ লিখে 1 নম্বৰ 2 নম্বৰ যাতে তেওঁলোকে এই বহি দুইখনত যাতে ওপৰত যাতে অবজেক্টিভ বহিখন বন্ধা থাকে আৰু তলত যাতে ডেসক্ৰিপটিভ বন্ধা থাকে এই দুটা কথা তেওঁলোকে এনচিঅৰ কৰিব যেতিয়া ষ্টুডেণ্টে বহি জমা দিব এই দুটা কথা ইনভিজিলেটৰে তেওঁলোকে মন কৰি ভালকৈ কামখিনি কৰিব পিছতে আৰু এটা কথা হ'ল কি MIL আৰু ইলেক্টিভৰ ক্ষেত্ৰত যিটো কুৱেশ্যন পেপাৰ কোনো সালসলনি হোৱা নাই গতিকে ইয়াৰ বহিখনৰ কোনো সালসলনি নাই ইয়াত এইখন 16 পেজৰ বহি হ'ব ইয়াত কোনো সালসলনি হোৱা নাই আৰু মেথমেটিক্স আৰু এডভান্স মেথছৰ কাৰণে 24 পেজৰ এখন বহি হ'ব এখন প্লেন থাকিব গতিকে এইখিনিয়ে হ'ল বহিৰ লগত ৰেষ্ট্ৰিকশ্যন যিখিনি আমি বহিৰ ক্ষেত্ৰত আমি সালসলনি কৰিছোঁ এইখিনি সালসলনি কৰাৰ কথা ভাবিছোঁ আপোনালোকে এই গোটেইখিনি কাম ষ্টুডেণ্টক ভালকৈ বুজাই দিব আৰু কামখিনি সুকলমে কৰি পৰীক্ষাটো কৃতকাৰ্য কৰি তুলিব ধন্যবাদ